हेलो एवरीवन মনমনু কিচেনৰ অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ ভালে আছে। আৰু আজি মই কোনো ধৰণৰ ৰেচিপি বনোৱা নাই। আজি বনাইছোঁ আমাৰ যিহেতু গেৰুৱা বহুত ফাটে মানে ভৰি ফাটে, সেইটো কাৰণে ঘৰতে এটা সহজ পদ্ধতিৰে কম খৰচৰে কেনেকৈনো বনাব পাৰি আৰু ৰিজাল্টটো বিৰাটেই ধুনীয়া হয়। আৰু এয়া দেখিছেনে, মই বাতি এটা, মোৰ এইটো আগতে তেল গৰম কৰাই বাতি হয়, সেই বাতিটোত মই এয়া নাৰিকলৰ তেল 2 চামুচ দিম আৰু আপোনালোকে ব্যৱহাৰ কৰিব। মই বিৰাটেই ভাল ৰিজাল্ট পাইছোঁ, সেইটো কাৰণতে কৈছোঁ, কাৰণ যিহেতু এইটো টাইমত মানে বতৰটো গৰম ঠাণ্ডা হৈয়ে আছে আৰু এইটো টাইমত মেক্সিমাম মানুহৰে মানে গুড়া ফাটে আৰু এই গুড়া ফটাৰ কাৰণে ঘৰতে কম খৰচতে সহজ পদ্ধতিৰে খুব ভাল ৰিজাল্টো হয়, এনেকৈ বনাব পাৰে। মই এনেকৈ নাৰিকল তেলখিনি দি দিছোঁ, লগতে দিছোঁ মই মম পাঁচডাল লৈছোঁ। ডাঙৰ মম নাছিল, সেইটো কাৰণে সৰু মমে লৈছোঁ। ডাঙৰ মম থাকিলে মই মমখিনি ৰুকি দিলোঁৱেই আৰু যিটো ভিতৰৰ শলিতা আছে সেইটো ওলাই দিলোঁৱেই। যিহেতু সৰু মম হৈ ৰুকিব পৰাও নাই, সেইটো কাৰণে মই এনেকৈয়ে দিছোঁ, পিছত শলিতাটো ওলাই দিম। আৰু লগতে দিছোঁ মই আমি যিটো খোৱাৰ কাৰণে তেল ব্যৱহাৰ কৰোঁ, আৰু আপোনালোকৰ ঘৰত যদি সৰিয়হৰ তেল থাকে তেতিয়াহ'লেতো বিৰাটেই ভাল, যদি নাই এইটো তেল ব্যৱহাৰ কৰিব পাৰে। আৰু এইখিনি দি ধুনীয়াকৈ মই গেছটো অন কৰি দিছোঁ আৰু গেছটো একদম ল' ফ্লেম কৰি দিছোঁ, একদম কম জুইত কৰিব লাগিব, নহ'লে জ্বলি যাব। আৰু দেখিছে খুব ধুনীয়াকৈ গলি গৈছে আৰু মমখিনি নাইকিয়াই হৈ গ'ল। আৰু এইটো যে শলিতা আছে এইখিনি ধুনীয়াকৈ মই ছাইড কৰি দিম আৰু অলপমান পিছত। আৰু বিৰাটেই ধুনীয়া হয়, সেইটো কাৰণে ময়ো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। এয়া মই শলিতাখিনি ছাইড কৰি দিছোঁ। আৰু এইখিনি প্ৰায় হৈয়ে গৈছে। আৰু এতিয়া মই গেছটো অফ কৰি দি এইখিনি ঠাণ্ডা হ'ব দিম। ঠাণ্ডা হোৱাৰ পিছত মই এনেকৈ এটা সৰু চাফা কাঁচৰ বটল এটা, ইয়াতে যিহেতু মই আগতেও ৰাখি থৈছিলোঁ, ষ্টক খতম হৈছে মোৰ, সেইটো কাৰণে আকৌ বনালোঁ। আৰু এইখিনি ঠাণ্ডা হোৱাৰ পিছত মই এনেকৈ ঢালি দিম। বেছি একদম গোট মাৰালৈকে নাথাকিব, নহ'লে ভৰাব দিগদাৰ হয়। দেখিছেনে কালাৰটোৱে চেঞ্জ হৈ গৈছে। আৰু এয়া গোট মাৰি ধৰিলে, যিহেতু নাৰিকলৰ তেল হয়। আৰু ভৰিখন ধুনীয়াকৈ চাফা কৰি লৈ মই নিজৰ ভৰিতে এবাৰ লৈ আপোনালোকক দেখাই দিছোঁ। মোৰ বহুতেই মানে গুড়া ফাটিছিলে, এতিয়াতো বহুতখিনি মানে ভাল হৈছে। সেইকাৰণে আৰু এনেকৈ ধুনীয়াকৈ অলপমান লগাই কিনে আপুনি হাতেৰে এনেকৈ মাছাজ কৰি দিব গুড়াটো 2 মিনিটমান। আৰু তাৰপিছত এনেকৈ লগাই কিনে গোটেই ৰাতিটো ৰাখি থ'ব। ওপৰত মোজা পিন্ধিবও পাৰে আপোনালোকে, কিন্তু মই নিপিন্ধোঁ, মই ডাইৰেক্ট এনেকৈ লগাই কিনে শুই দিওঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভালেই পাইছে, আৰু যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।